ইয়াত এখন মানে এটা ৰুম আছিলে মোৰ ৰুমটো, আৰু যিহেতু মানে বেৰ এখন পচি যোৱাৰ বাবে একেবাৰে এৰুৱাই দিয়া হ'ল, যিহেতু ঘৰটো বনাব ন, সেয়ে দেখিছেনে এতিয়া কি কৰিবি আৰু উপায় নাই, বেজি ল'বই লাগিব। হে গাইছ, সকলোকে স্বাগতম জনালোঁ মিষ্টাৰ মুন ছেভেনৰ ইউটিউব চেনেলটোলৈ। আৰু যিহেতু মানে বৰষুণো দি আছে আৰু আজি বিশেষ তেনেকুৱা ভিডিঅ' নহয়, আৰু কিনো এখন দেখাম আৰু চাই যাব। সেইফালে দেখিছে নাই বৰষুণ দি আছে, আৰু মই মানে লাও চাঙত তলত আহিলোঁ, মানে যিহেতু ভিডিঅ'টো আৰম্ভ কৰিবলৈ, যিহেতু বৰষুণ দি আছে ন, মানে বৰষুণ পৰি আছে, ভিতৰতো আন্ধাৰ আন্ধাৰ, সেয়েহে আৰু এতিয়া কি দেখাম মানে কি কৰিম চাব। আৰু যিহেতু আমাৰ ঘৰটো একেবাৰে ভাঙি গৈছিলে, কোৱা হৈছিলে যে ঘৰটো দেখিছে ন অৱস্থাই নাই, আৰু এইফালে গোটেই মানে অৱস্থা নাই, সেই ঘৰটো বনোৱা হ'ব, সেই নতুনকৈ বাঁহ চাহ অনা হ'ল। এতিয়া কিনো কি বনাব, কি কৰিব, চব দেখাম বুলি আহিছে ভিডিঅ'টোত। বলক ভিডিঅ'টো চাব, আৰু যদি নতুন দৰ্শক আহিছে চেনেল ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, আৰু মৰম এটা কমেণ্ট কৰিব। আৰু এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, দেখাই আছোঁ। যিহেতু আপোনাৰ বাঁহখিনি দেখা, আৰু এইফালে দেখিছেনে, সেইফালে বাঁহ অনা হ'ল আৰু এইফালে থৈ দিয়া হৈছে ধুনীয়াকৈ। আৰু ইয়াত পূৰা 30ডাল বাঁহ আছে, আৰু 30ডালে মানে ঘৰখিনি বনাব লাগিব ন, যিহেতু ঘৰটো একেবাৰে অৱস্থা নাই, আপোনালোকে দেখিলে হয়তো একেবাৰে দুখে লাগি যাব। আৰু যিহেতু ইমান ইনকমো নাই ন, পাপা যেনে তেনে কৰি বাঁহখিনি আনি থ'লে, আৰু এইফালে যিহেতু এতিয়া মিস্ত্ৰী লগোৱা নাই কামত, মানে পইচা নাই, সেয়ে আৰু কেইটকামান পইচা দুদিনমান গোটালে মেলি তাৰপিছত মানে একেবাৰে ধুনীয়াকৈ ঘৰটো বনাব। এতিয়া কিনো বেয়া হৈছে মই দেখাইছোঁ বোলো। প্ৰথমৰ পৰা আৰম্ভ কৰিব গ'লে মানে এইফালে দেখিছে ন, ইয়াত এখন মানে এটা ৰুম আছিলে মোৰ ৰুমটো, আৰু যিহেতু মানে বেৰ এখন পচি যোৱাৰ বাবে একেবাৰে এৰুৱাই দিয়া হ'ল, যিহেতু ঘৰটো বনাব ন, সেয়ে দেখিছেনে এতিয়া বেৰ এখন নাই, যিহেতু বাঁহ আনিলে কাৰণে মানে এৰুৱাই দিয়া হ'ল, একেবাৰে ঘৰটো অৱস্থাই নাই। আগফালে দেখিছেনে কেনেকুৱা বেয়া দেখাইছে, আৰু এইফালে চক মানে পিয়ানি চিয়ানি একেবাৰে অৱস্থা নাই। এইটো যিহেতু বাৰান্দা হয় ন, বাৰান্দাটো মানে এতিয়া ধুনীয়াকৈ হেৰি কৰি দিব, এইটো ৰুম এটা বনাই দিব, মানে দৰ্জাখন সিটোমুখে কৰিব, আৰু ক'ত কি কৰিব দেখাইছোঁ। এইটো আগফালে হৈছে বাৰান্দা, আৰু এইখন হৈছে বেৰখন, আৰু যিহেতু বেৰখনো দেখিছেনে অৱস্থা নাই, পচি গ'ল, আৰু ওপৰফালে দেখিছে মন কৰিছে। আৰু যিহেতু এইখন চব নতুন বেৰ হ'ব বাৰু, ইয়াতে দৰ্জাখন এনেকুৱা দিয়া হ'ব, এই মাজৰ ভাগটোতে দৰ্জাখন দিয়া হ'ব, যিহেতু মুখৰ ৰাস্তাটো এই টিকি আছে ন, সেইকাৰণে মানে আমাৰ দৰ্জাখন আছে সেইফালে, সেইকাৰণে মানে ইয়াত দিয়া হ'ব, সেয়েহে আৰু দেখাই। আৰু এইফালে যদি মন কৰে, এইফালে চক একেবাৰে বেৰৰ অৱস্থাই নাই, মানে দেখিছে ন কিমান দুখৰ জীৱনত যে পাৰ কৰা আছোঁ। আৰু এইফালে এখন বেৰো চব ঠিক ঠাক কৰিব, আৰু এইফালে দেখিছেনে এখন মানে এইফালে ভঙা চব দেখিছে, তলত চলি পেলাই এইবিলাক চব বেৰৰ মানে একেবাৰে অৱস্থাই নাই, সেয়েহে। আৰু ওপৰৰ ৰেজিং মানে টিংবিলাক ঠিকে আছে, আৰু ৰেজিংকেইখনো একেবাৰে বেয়া হৈ গ'ল, মানে ফাটি গ'ল ওপৰৰ, সেই ৰেজিংকেইখনো বদলাব লাগিব, মানে 3খনমান ৰেজিং লাগিব চাগে, সেয়েহে। আৰু এইফালে বেৰ দেখিছেনে এইবিলাক একদম মানে ফাক মেলি গৈছে চব, আৰু সূতা চূতা মানে অৱস্থা নাই, সেয়ে মানে বনাবলৈ বুলি বাঁহখিনি আনে। তো আমাৰ ইয়াত ছট পূজা পাতে ন, বৰ ধুনীয়াকৈ পাতে, আৰু যিহেতু আলহীও আহে, এনেকুৱা যদি ভঙা ঘৰত লাজো লাগিব, সেয়েহে মানে ধুমাধুম মানে ছট পূজা আগত আৰু ঘৰটো ধুনীয়াকৈ বনাই লওঁ বুলি ভাবিছে। মানে যিয়ে পকা ঘৰটো বনাবলৈ ইমান ক্ষমতা নাই, সেয়ে কেঁচা ঘৰে আৰু বাঁহেদি মানে, আৰু বাঁহেদি থকা বাঁহৰ ঘৰ থকাও সুখ বেলেগ ন, পকা ঘৰত যিমান ভাল লাগে, কিন্তু বাঁহৰ ঘৰত তাতকৈ বেছি ভাল লাগে, হয়নে নহয়? এইটো কথা আপোনালোকে কমেণ্ট কৰি জনাওক। যিহেতু ইমানখিনি বাঁহ আনিলে বৰ্তমান ক'ব গ'লে পইচা 1 টকাও দিয়া হোৱা নাই, যিহেতু আমাৰ পাপা ভাগৰ বন্ধু এজনৰ ঘৰৰ পৰা কিনি আনিছে ন, সেই পইচা মানে লাহে দিয়ে দিলে হ'ব বুলি কৈছে, সেয়ে মানে পইচা দিয়াই হোৱা নাই। আৰু পাপাও গ'ল ডিউটি লৈ বুলি নিজৰ, আৰু যিহেতু পইচা কেইটামান গোটাব লাগিব ন, যদি ঘৰটো ধুনীয়া কৰিব লাগিব, হাজিৰা ধৰক 2-3টা মানুহ লগালে হাজিৰাটো দিব লাগিব, সেয়ে কেনেকৈ এটা মানে অকলশৰীয়া কৰি আছে। যেতিয়া মই কমাব পাৰিম আৰু তেতিয়াৰ পৰা পাপাই হয়তো শান্তি পাব অলপ। এইফালে আমাৰ ভাইটিয়ে কুকুৰ পোৱালি এটা আনিলে, আৰু দেখিছেনে কেনেকৈ খুৱাই থৈছে, এইটো চক মানে ইয়াক পুহিব লাগিব ভালদৰে। আৰু কুকুৰ পোৱালিটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই। চক বগা পোৱালি, একদম শুদ্ধ বগা, চক না কিমান মৰম লগা, কেনেকুৱা লাগিছে ক'ব দেই। চক এই নামটো দিছোঁ গাইজ, গুলু, কেনেকুৱা হ'ব নামটো ক'ব। যদি আপোনালোকে কিবা মনত ভাবি আছে নাম এটা কমেণ্ট কৰি জনাব, সেই নামটো দিও মাতিম, গুলু বুলিও মাতিম। এই গুলু হাই কৰে, ফাৰ্ষ্ট টাইম ওলাইছে ব্লগত। বৰষুণ দি আছে ন, সেয়ে মানে মোবাইলটো ৱাটাৰপ্ৰুফ নহয়, সেই ভিতৰলৈ বুলি সোমাই দিলোঁ, মানে মোবাইলটো বেয়া হৈ যাব, আৰু যদি মোবাইলটো বেয়া হৈ যায় ভিডিঅ' বনাম ক'ত, কি কৰিম, মানে একো ভাবিয়ে পোৱা নাই। সেয়ে দেখিছে বৰষুণ মানে এৰাই নাই, এইফালে বৰষুণ দি আছে, সেয়ে চিমচিমীয়া আৰু টোপাল দেখি হয়তো গম পাইছে, সেয়ে মানে ভিতৰলৈ বুলি সোমাই আহিলোঁ। আৰু যিহেতু ঘৰটো একেবাৰে অৱস্থা নাই ন, সেয়ে মানে এইবিলাক চব যিহেতু মোৰ ৰুম আছিলে, এতিয়া ৰুম নহয় বাৰু এইটো, এতিয়া সেইবিলাক চব ধুনীয়াকৈ বনাব আৰু ৰুম কৰিব, সেইফালে বাৰান্দাখনো ৰুম কৰি দিব, আৰু ভিতৰৰ অৱস্থাবিলাক মানে একেবাৰে বেয়া, ভিতৰত দেখাব নোৱাৰোঁ, বেয়া নাপাওঁ, মানে একেবাৰে লেতেৰা হৈ আছে, সেয়েহে। আৰু এতিয়া বোলো ভাইটিকেইটানো কি কৰি আছে চাওঁ। আমাৰ সৰু কি কৰিছ? অ' এইটো লুংগি পিন্ধি আছ, তই কি পিন্ধি আছ? কেলে তই কি পিন্ধি আছ? স্কাৰ্ফ পিন্ধি আছে। আৰু এইফালে সৰু কি আছে? সৰু নমস্কাৰ। এই গুলু এই গুলু
বোলো এইফালে আছে আমাৰ সৰুৱে সৰু কৈ দে খবৰটো কৈ দে ওপৰলৈ যদি মন কৰে মানে আমাৰ ঘৰটো চিলিং নাই ন দেখিছে ন আৰু ইয়াত যিহেতু ঘৰটো ডাইৰেক্ট টিংখন ওলাই থাকে আৰু সেই গৰম দিনত বহুত অসুবিধা আৰু গৰমটোৰ তাপটো মানে ডাইৰেক্ট বিচনাত পৰে সেয়ে আৰু ইয়াত চিলিংখনো মানে লগোৱা হ'ব ধুনীয়াকৈ মানে যিহেতু ন এই বস্তা দি কিয় বস্তা এইবিলাক কি বস্তা মানে ডাঙৰ বস্তাবিলাক কি মুড়ি অনা নে চাউল নাজানো কি বুলি কয় এইকেইটা ডাঙৰ বস্তা আনি কিনে মানে এইবিলাক চিলিং লগাব ধুনীয়াকৈ বাঁহেদি আৰু যিহেতু এই বেৰখন পৰি যাব হৈছিলে ন সেই দেখিছেনে দীঘল সূতা এটা মানে পুতি মেলি আৰু এনেকৈ ৰখাই থোৱা হৈছে যিহেতু বনাব এইকেইদিন থাকক বুলি সেনেকৈ বাঁহ কাটি কিনে আৰু এইবিলাক চব বেৰবিলাক চব নতুন কৰিব এইবিলাকো নতুন কৰিব এইখিনি গোটেইখিনি নতুন কৰা হ'ব এইফালে আমাৰ বাৰী এখন কৰা হৈছিলে ন চাং মানে হেৰি লাও চাউ লগোৱা হৈছিলে এতিয়া অলপ দেখাই দিব লাগিছোঁ এইফালে ফাইনেলি আপোনালোকৰ কৃপাত মানে এইফালে লাও চাউ লাগিছে আৰু দেই গাইছ আৰু যি হৈছে আপোনালোকৰ বাবে হৈছে কাৰণ আপোনালোকে চাই থাকে ন এইফালে চক লাও লাগিছে আৰু গছ জুই এতিয়া ধুনীয়াকৈ উঠিছে মানে গোবৰ চোবৰ দিয়া হৈছে এইবিলাক কিনা দেখিছেনে আৰু ইয়াত মিহি গোবৰ যিখিনি কেঁচা গোবৰ বাৰু সেইবিলাক গোবৰ এইবিলাক যিবিলাক সাৰ দেখিছে গোবৰৰ সাৰ আৰু এইফালে এইখিনি লাই শাক উঠিছে লাই শাকৰ লগত ধনিয়া চনিয়া চব মিহলি আছে আৰু সেইখিনি লাই শাক ধনিয়া চব মিহলি আছে তাতে একদম ধুনীয়াকৈ হৈছে আৰু যি হওক আৰু এইফালে মাজৰখিনি নোলাই লাগিলে মানে কুকুৰা কেইজনীয়ে মানে খুচৰি মানে বৰবাদ কৰি দিয়ে সেয়ে মানে আৰু এইফালে লাও গছে হয় এইখিনিও আৰু ইয়াতনো কোনে লাই শাক লগাইছে বাৰু গুটি সিচিছে চব ক'ত খেতি দিছে লাই শাক নহয় গাইছে সেইখিনি বেলেগ কিবা পুলি হয় নেকি জানো কি হয় চিনি পোৱা নাই আৰু এইফালে জলকীয়া গছ এযোৰ আছে দুযোৰ ইমানেই আৰু এইফালে দেখিছে সেয়া এইফালে যদি মন কৰে যিহেতু আমাৰ ঘৰৰ কাষত এখন বাৰী কৰে ন সেয়ে বাৰীখন দেখিছেনে কিমান ধুনীয়াকৈ মানে হাল বাই থৈছে আৰু সেইফালে চক সেইফালে লগাইছে মানে চব বিলাহী পুলি লগোৱা হৈছে আৰু সেইফালে ধুনীয়াকৈ বিলাহী পুলি লগাইছে মানে কিবা এটা ধুনীয়া লাগে ৰাতিপুৱা শুই উঠি চাই মেলি কিবা এটা ভাল লাগে আৰু সেইফালে চক একদম এয়া কাম কৰি আছে মানুহবোৰ দেখিছেনে এয়া চক তাত মানে চব নিজৰ কামত লাগি আছে আৰু সেইফালে ইয়াত কি লগাব নাজানো এইফালে বিলাহী লগাইছে আৰু ইয়াত কি লগাই নাজানো আৰু এইখিনি কিবা কিবি পুলি লগাইছে সেইখিনি চিনি পোৱা নাই এইফালে বিলাহী আছে দেখিছে যি কি নহওক গাইজ যিহেতু দেৱালীও আহি আছে আৰু ছট পূজা আহি আছে হয়তো বহুতে ছট পূজা চাইছেও বহুতে নাই চোৱা আৰু যিহেতু আমাৰ ইয়াত একদম সৰু প্ৰত্যেক বছৰে মানে ছট পূজা পতা হয় মানে ছট পূজা আমি জন্ম নোহোৱা আগৰ পৰা এইবিলাক মানে চলি আহিছে নিয়ম আগৰ পৰাই যে বহুত ধুনীয়া লাগে একদম নদীত মানে বহুত ভাল লাগে দেই গাইজ চাই কিমান বহুত ভাল লাগে ছট পূজা দিনকেইটা আৰু কি কৰে কেনেকুৱা কৰে দেখাম বাৰু এইবিলাক চব দেখাম কিন্তু আহি আছে ছট পূজা 8-9 তাৰিখে পৰিছে নেকি তাৰিখটো ইমান ভাল জানিলোঁ দেৱালী যিহেতু 31 তাৰিখ আৰু 1 তাৰিখ আৰু দেৱালীও আমাৰ গাড়ীত কম ভাল নালাগে গাড়ীত বহুত ভাল লাগে সেয়েহে দেখাম বাৰু চব দেখাম একদম চাব তো গাইজ দেৱালী স্পেচিয়েল কি আছে ক'ব দেই কেনেকুৱা বম আমাৰনো কি আৰু বম কিনিম আৰু ইমানে আৰু যিহেতু গাইজ ভাইটিকেইটাও মানে মোৰ ভিডিঅ'ত ইমান ইণ্টাৰেষ্ট দিয়ে নাই যিহেতু কুকুৰ পোৱালি এটা আহিছে ন সেয়ে মানে কুকুৰ পোৱালিটোৰ লগতে দিনটো লাগি থাকে আৰু মানে সেয়াকে চোৱা চিতা কৰি থাকে যি খাব মানে তাকো দিয়ে সেইটোও খায় সেনেকুৱাই কৰি থাকে কুকুৰ পোৱালিটোৰ লগত লাগি থাকে আৰু এতিয়া আজিকালি ভিডিঅ' বনাব মন নকৰা হৈ গৈছে মানে আগতে কিবা কিবি ভাইটিকেইটালৈ বুলি মৰমত দৰ্শকখনে কমেণ্টো কৰে মানে সিহঁতক কওঁ মানে এনেকৈ কয় সেনেকৈ কৰে বুলি ভাল পায় আৰু যিহেতু আপোনালোকে আজিকালি কমেণ্টো নকৰে মৰম নিদিয়ে বেয়া লাগে এই ভাইটিকেইটালৈ বুলি এটা কমেণ্ট কৰিব আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে ক'ব আৰু যদি নতুন আহে প্লিজ ছাবস্ক্ৰাইব কৰি দিব তেতিয়া আমাৰ ছাবস্ক্ৰাইব হ'লেও ভিডিঅ'টো বনাই ভাল লাগে যিহেতু 20K ছাবস্ক্ৰাইব হ'ব গৈ আছে ন প্লিজ সোনকালে 20K ছাবস্ক্ৰাইব কৰি দিয়ক 20K ছাবস্ক্ৰাইব হোৱাৰ দিনাখনে মই এটা কুৱেশ্যন ভিডিঅ' দিম আপোনালোকে মই প'ষ্ট কৰিম বাৰু প'ষ্টত যদি কমেণ্ট আহে তেতিয়া দিম আৰু কুৱেশ্যন ভিডিঅ' যদি নাহে মানে যি সোধে মানে সেইটোৱে কুৱেশ্যন আনচাৰ দিম কিন্তু এতিয়া নহয় বাৰু 20K যেতিয়া হ'ব তেতিয়া মই প'ষ্ট এটা কৰিম বাৰু আপোনালোকে সকলোৱে খালি কমেণ্ট এটা কৰিব দেই যিহেতু গাইজ মানে ঠাণ্ডা বতৰ ন সেয়েহে কিবা এটা খাবলৈ মন গ'ল আৰু এইফালে দেখিছেনে এয়া 20 টকা এটা আছিলে লৈ কিনে দোকানলৈ বুলি ওলালোঁ কিনো পাওঁ লৈ আহিমগৈ বুলি খাবলৈ বুলি আৰু এতিয়া দোকান যাওক কিনো আনো চাই থাকিব দেই যিহেতু গাইজ খাবলৈ মন গ'ল এয়া ভুজিয়া পেকেট আৰু অকল কুৰকুৰি পেকেট এটাকে আনিলোঁ মানে আৰু খাবলগীয়া মই একো ভাল পোৱা বস্তু নাছিলে আৰু বেছি খালে গেছ যিহেতু এই 5 টকীয়া পেকেটকে লৈ আহিলোঁ আৰু সেইখিনি খাম ঠাণ্ডা বতৰ ন চিট খাব লাগিলে খাই লওঁ চাই থাকিব
চিপ টিপ খাই লোৱা হ'ল, মিক্সাৰ চিপ, আৰু বেছি খালেও পেটডাল একদম কিবা লাগে, গেছ হৈ যায়। সেই মানে কমকৈ খাওঁ, যিহেতু ৰেগুলাৰ নাখাওঁ, কেতিয়াবা মন গ'লে খাওঁ। যিহেতু ঠাণ্ডা বতৰ আজি খালোঁ, মানে ৰেগুলাৰ খালে কি হয় এইবিলাক দেহৰ কাৰণে হানিকৰ বেয়া, আৰু খাবও লাগে কিছুমান কেতিয়াবা, মানে নিজৰ মানে মুখখন ভাল কৰি মানে ৰিফ্ৰেছ কৰি মানে জিভাখন গম পায় অকণমান টেষ্ট ল'ব লাগে আৰু চবফালে। সেয়ে মানে কেতিয়াবা খাওঁ, সদায় নাখাওঁ। আৰু এতিয়া বৰষুণটো লাহে বৰষুণটো এৰিলে লাহে লাহে কৰি, আৰু সেইখিনি বাঁহখিনি দেখিছেনে তাতে পেলাই থোৱা আছে বাঁহখিনি। সেয়া আৰু কি কওঁ চাই এইফালে আমাৰ সৰু বহি আছে ভাই। কি হ'ল তই আজিকালি ভিডিঅ'তে নোলোৱা কাৰণটো কি? সৰু গা ভাল নাই, চিধা হৈছে মানুহটো, চিধাকৈ থাক। এইফালে দেখিছে ন, এখন কাণ যিহেতু দেখিছে ফুলি, তাৰমানে এনেকৈ হেৰি হৈ আছে, এনেকৈ অলপ মানে তললৈ ডাউন হৈ গৈছে, আৰু এইফালে ফুলি হৈ দেখিছেনে? এক চাইডে চক ভালছে মন কৰিছে ফুলি আছে, আৰু এইফালে এখন ঠিক আছে, এইফালে এখন চক অকণ ফুলি আছে, মানে সেই কাণত কিবা এটা ভিতৰত গুটি কিবা এটা ঘাঁহ টাইপৰ হৈছে, আৰু সেয়ে মানে বেচে কাণখন ফুলি গৈছে। আৰু যিহেতু এতিয়া তুলসী ৰস দিয়া হৈছে পটককৈ, সেইবিলাক বসন্ত দেখা নিচিনাই আৰু। সেয়ে মানে যিহেতু মেডিকেলৰ দৰৱ চবো খুৱাব বেয়া নহয় ঘপকৈ, সেয়ে ভাল হ'ব বুলি থোৱা হৈছে। আৰু এয়া ফুলি গৈছে মানে বস্তুটো, আৰু আজিৰ দিনটো থাকক, যিহেতু নতুনকৈ উঠিছে ন। আৰু তাৰপিছত যদি ভাল নহয় ডাক্তৰ ওচৰত লৈ যাব লাগিব, দেখাবলৈ বেজী এটা লৈ আহিবলৈ। বেজী ল'বি নাই? বেজী ল'ব লাগিব, তেতিয়া ভাল হ'ব। বেজী ল'ব লাগিব, সেই তই বেজী ল'ব লাগিব, নহ'লে ভাল নহ'ব দেহা। তই দুখ কৰি লাভ নাই জানো, বেজী এটা ল'ব লাগিব ন, তেতিয়াই ভাল হ'ব, নহ'লে ভালেই নহ'ব। কি কৰিবি আৰু, উপায় নাই, বেজী ল'বই লাগিব। কি হ'ল? দিন হ'ল বেজীটো ল'বই লাগিব। তই এই হাফ পেণ্ট পিন্ধি ভৰিব নি? কি ঠাণ্ডা নাই লগা? ইমান ঠাণ্ডা কাৰণে গেঞ্জি পিন্ধি আছে যে। আৰু এই আছোঁ, দেৱালী লাইটকৈ লগাই থৈছে, সেয়া দেৱালী লাইট দেখিছে ন, ইয়াত লগাই থৈছে, আৰু বাহিৰতো লগাই থোৱা আছে, আৰু ইয়াতো লগাই থৈছে। আৰু ভাওনা কৰা এটা সামগ্ৰীখিনি চব ধেনু, আৰু এইটো কি বুলি কয়? মই ভাওনা কৰি পেলাই ধেনু কাৰ বুলি কয় গম পাওঁ, এই বস্তুটো কি বুলি কয় মইতো চিনি নাপাওঁ, নামটো চিনি পাই যদি ক'বচোন দেই। এইবিলাক আমাৰ গুলুক চক, এই কি হ'ল গুলু? মোবাইলটো দেখি একদম উঠো কৰিছে গুলুৱে। এই গুলু বাহ, গুলু একদম বুকদান পাইছে নেকি গুলুক। গাইজ ভিডিঅ'টো এইখিনিয়ে আছিলে, যিহেতু দেখালোঁ। আৰু ঘৰৰ অৱস্থা একেবাৰে বেয়া দেখিছোঁ, এইবোৰ একেবাৰে বেয়া হৈ আছে, সেয়ে মানে ঘৰটো বনাব লাগিব বুলি ক'লোৱে। সেই ভিডিঅ'টো বেছি দীঘল নকৰোঁ বুলি আহিছোঁ, মানে একদম কিবা লাগিছে, মানে ভিডিঅ' আজিকালি কিবা ওলায়, একদম ভিডিঅ' বনাব মন নোযোৱা, যিহেতু মানে ভিউ নাহে ন। সেয়েহে আৰু ইমানতে সমাপ্ত কৰিছোঁ। কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু ভিডিঅ'টো লাইক কৰিব, আৰু কমেণ্ট এটা কৰিব নাপাহৰিব। বাই বাই, নেক্সট এটা ভিডিঅ' লগ পাম। যদিহে মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। যেতিয়া মই নতুন ভিডিঅ' দিম আপোনালোকৰ কাষলৈ নটিফিকেশ্যন যাব, নটিফিকেশ্যনটো ক্লিক কৰি ভিডিঅ'বোৰ চাব পাৰিব।